সকলোকে স্বাগতম জনাইছো আমাৰ অসমৰ ফুডি ইউটিউব চেনেললৈ। আজি আমি এটা ইন্টাৰেষ্টিং ভিডিও আপোনালোকৰ মাজত লৈ আহিছো। আজি আমি আইসক্রিম চ্যালেঞ্জ কৰিব ওলাইছো, যাৰ নাম হৈছে 3x স্পীড আইসক্রিম চ্যালেঞ্জ, অৰ্থাৎ 3 গুণ স্পীডত খোৱা আইসক্রিম চ্যালেঞ্জ। আজি আইসক্রিম চ্যালেঞ্জটো ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে, গতিকে ভিডিওটো সকলোৱে শেষলৈকে চাব। ভিডিওটো যদি ভাল পায় লাইক কৰিব, চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো সকলোৰে লগত শ্বেয়াৰ কৰি দিব। আজি ভিডিওটো এটা কন্ডিশন আছে, যদি এই তিনিটা চ্যালেঞ্জত তিনিটা ৰাউণ্ড থাকিব, তিনিটা ৰাউণ্ডত তিনিটা আইসক্রিম খাব লাগিব। ফাৰ্ষ্টটা খাব লাগিব বাৰ আইসক্রিম, যাক আমি বৰফ বুলি কওঁ, এইটো বৰফ বুলি কওঁ বাৰ আইসক্রিম। সেকেন্ড অৰেঞ্জ ফ্লেভাৰ। সেকেন্ড আমি খাব লাগিব কাপ আইসক্রিম, যাক আমি কওঁ বাটি আইসক্রিম। থাৰ্ড আমি খাব লাগিব কোন, যাক আমি কওঁ কৰ্নেটো বুলি কওঁ, কৰ্নেটো খাব লাগিব। কৰ্নেটো আইসক্রিম আমি এই তিনিটা খাব লাগিব। তিনিটা ৰাউণ্ড হিচাপে থাকিব। যোনে তিনিটাৰ ভিতৰত দুটা ৰাউণ্ড জিকিব সিয়ে উইনাৰ। গতিকে ভিডিওটো সকলো শেষলৈকে চাব। কোন জিকে কোনেৰে ক'ব নোৱাৰে, কাৰণ যিকোনো এজন জিকিব আৰু এজন হাৰিবই। এজন উইনাৰ হ'ব, এজন লুজাৰ হ'ব। উইনাৰজনৰ কাৰণে থাকিব এটা পুৰস্কাৰ, সেইটো আমি লৈ লৈছো। আজি পুৰস্কাৰ থাকিব উইনাৰসকলৰ কাৰণে 500 টকাৰ নোট। 500 টকাৰ নোট এখন গাইজ দেখিছে, 500 টকাৰ নোট। এইটো 500 টকাৰ নোটখন যোনে জিকিব সি উইনাৰ হ'লে লৈ যাব। তিনিটা ৰাউণ্ডৰ ভিতৰত দুটা ৰাউণ্ড যোনে জিকিব 500 টকা লৈ যাব। ঠিক আছে, ফাৰ্ষ্ট ৰাউণ্ডত আমি আইসক্রিম খাম, সেকেন্ড তেনেকৈ আমি বাটি আইসক্রিম খাম, থাৰ্ড আমি কৰ্নেটো খাম। গতিকে ভিডিওটো শেষলৈকে চাব। তো গাইস, এইটো আমি ফাৰ্ষ্ট ৰাউণ্ডৰ কাৰণে ৰেডি হৈ লৈছো। আইসক্রিম লৈছো। আইসক্রিমটো আমি যোনে আগত খাই শেষ কৰিব সি ফাৰ্ষ্ট ৰাউণ্ড উইনাৰ হ'ব। গতিকে আহক আমি ভিডিওটো আৰম্ভ কৰোঁ। 3 2 1 স্টার্ট। अरे वाह क्या एक्टिंग कर रहा है। দাঁত হেৰি ৰাই গৈছে। বিষাই গৈছে দাঁত। কামুৰি খাই শেষ কৰিব লাগিব সোনকালে। দাঁতৰ বিষ হৈ গৈছে বৰফ কামুৰি খালে। উইনার, ফার্স্ট রাউন্ড উইনার। কেনেকৈ খাইছিলা ইমান স্পীডত? ফার্স্ট রাউন্ড উইনার। গতিকে চাক, বহুত কষ্ট কৰি খাইছোঁ, কামুৰি খাইছোঁ, বৰফ দাঁতৰ বিষ হৈ গৈছে। ফার্স্ট রাউন্ড মই উইনাৰ হৈ গ'লোঁ। মোচাৰফ লুজাৰ ফার্স্ট রাউন্ড। গাইজ, আপোনালোকে দেখিলে প্ৰথম ৰাউণ্ডটো মই উইন কৰিলোঁ। সেকেন্ড ৰাউণ্ডৰ ফালে আহিছোঁ কাপ আইসক্রিম। গতিকে গাইস, এইটো মই এতিয়া জিকিবই লাগিব। আগৰ ৰাউণ্ডত যাবলৈ হ'লে, নহ'লে মই ইয়াতে হাৰি যাম। গতিকে সেইটো এটা লাষ্ট চান্স। ই যদি যদি জিকি যায় তেনেহ'লে আমাৰ খেল ড্ৰ হ'ব, হয় নে নহয়? লাষ্ট ৰাউণ্ড থাকিব, সেইটো যোনে জিকিব সিয়ে উইনাৰ হৈ যাব, হয় নে নহয়? গতিকে এতিয়া আমি ছেকেণ্ড ৰাউণ্ড ফালে আহিছোঁ। কোন জিকে কোন হাৰে কোনো ক'ব নোৱাৰে। চাই থাকক খেলখন কি হয়। গতিকে ষ্টাৰ্ট কৰিম এতিয়া। ষ্টাৰ্ট কৰিম। ৰেডি, 3 2 1 ষ্টাৰ্ট। টেস্টি। Slow fun. Finish. থাকি গ'ল গাইজ। ড্ৰত খালে বৰাবৰত। বেছি অলপ মানে কনফিডেন্ট হৈ গৈছে জিকিম বুলি। সেকেন্ড ৰাউণ্ডত মই হাৰি গ'লোঁ, থাকি গ'ল মোৰ ওচৰত। গতিকে লাষ্ট চান্স থাকিব, লাষ্ট এটা সময় আছে, এটা চান্স থাকিব।
কোন জিকে কোন হাৰে কোন ক'ব Last নোৱাৰে খেল। লাষ্ট ৰাউণ্ডত কোন জিকে কোন হাৰে কোন ক'ব নোৱাৰে গতিকে দুজনে বৰাবৰ পইণ্টত 1 পইণ্ট হৈ আছে গতিকে আহক আমি থাৰ্ড ৰাউণ্ডৰ ফালে গতি কৰোঁ গতিকে গাইজ থাৰ্ড ৰাউণ্ডৰ ফালে আহিছোঁ থাৰ্ড ৰাউণ্ডত আমি খাম কৰ্নেটো গতিকে কৰ্নেটো কোনে খাই শেষ কৰে কোনো নাজানে সিয়ে হ'ব যোনে winner। যোনে আগত খাই শেষ কৰিব যোনে কম সময়ত খাই শেষ কৰিব সিয়ে উইনাৰ সিয়ে 500 টকা লৈ যাব 500 টকা লৈ যাব গতিকে চাওঁ 500 টকাটো কোনে নিব পাৰে গতিকে ইয়াত থৈছোঁ যোনে খাই শেষ কৰে আগতে সি আগতে ৰাখি দিব পাৰিব লৈ যাব। গতিকে চাওঁ আহক খেলখন কি হয় লাষ্টলৈকে চাই থাকিব আপোনালোকে এতিয়াও সময় আছে কোনো জিকা নাই এতিয়ালৈকে গতিকে আহক আৰম্ভ কৰোঁ ৰেডি ৰেডি 3 2 1 ষ্টাৰ্ট গলি গৈছে बहुत टेस्टी गाइस কি অবস্থা কইলে সিহঁতে একদম হেৰি হৈ গৈছে One, two, three, taste. Complete. দেখি গলা মোৰটো এইটো সিহঁতে মানে একে ফাটি ওলাই গৈছে গৰম তোমাৰ ভাগ্যটো বেয়া মোৰ ভাগ্য ভাল মই চিঙিছোঁ আৰু খাইছোঁ লগে লগে গতিকে মোৰ সেইকাৰণে সোনকালে শেষ হৈছে হাতৰ অৱস্থা মুখৰ অৱস্থা বেয়া হৈ গৈছে গাইজ গোটেই মুখে চুখে লাগিছে আঠা আঠা হৈ গ'ল হাত গতিকে 500 টকা মোৰ হ'ল আজি গতিকে 500 টকাটো মই ৰাখি দিছোঁ তো গাইজ আপোনালোকে দেখিলে আজি ভিডিঅ'ত মই উইনাৰ হ'লোঁ আৰু মুছাৰফ লুজাৰ হ'ল মুছাৰফে হাৰিলে মই জিকিলোঁ গতিকে আজি ভিডিঅ'ৰ আপোনালোকে কেনেকৈ পালে জনাব ভিডিঅ'টো ভাল পালে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো আমাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে ভিডিঅ' বোলে সম্পূৰ্ণ নাচায় আপোনালোকে সম্পূৰ্ণ ভিডিঅ'বোৰ চাব সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু ভিডিঅ'টো লাইক কৰি দিব গতিকে আজিৰ ভিডিঅ'টো আমি যেনেকৈ ধৰক ভিডিঅ'বোৰ বনাওঁ আপোনালোকে কষ্ট বহুত কষ্ট কৰি পেলাই ভিডিঅ'বোৰ বনোৱা হয় গতিকে আপোনালোকে ভিডিঅ'বোৰ সম্পূৰ্ণ চাব আৰু আপোনালোকে আমাক মটিভেট কৰিব লাগিব আপোনালোকে আমাক ভিডিঅ' ছাপোৰ্ট কৰিব লাগিব ছাপোৰ্ট কৰিলে আমি আগবাঢ়ি যাব পাৰিম গতিকে আজি ভিডিঅ'টোত ইমানেই ক'লোঁ আৰু ক'বলৈ একো নাই গতিকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জয় আই অসম